আছে, বহুত ভাল লাগিছে দেখি সিহঁতক। মেকআপবোৰ কৰি দিয়াৰ পিছত চবক বেলেগ বেলেগ দেখি পাইছে, চিনিবলৈ টান হৈছে আৰু। এইখিনি কণ ল'ৰাখিনি একেবাৰে প্ৰথমত ওলাব, একেলগে বহি আছে। বেক ষ্টেজ পুৰা গৰম, পুৰা হাল্লা হৈ আছে। বহুত মানুহ হৈছে, চকী পাবলৈ একদম দিগদাৰ, একদম থিয় হৈ থাকিলোঁ, বহুত দেৰি থিয় হৈ চালোঁ। তাৰপিছত পালোঁ তিনিখন, যেনে তেনে তাকো বেলেগ বেলেগ জেগাত পাইছোঁ। ভণ্টি আগত, মই মাজত আৰু মা ছাইডত পাইছে বেলেগ বেলেগ জেগাত। ইয়াত বহি আছোঁ মই। ধেনুকাকুর তার পুত্র পরিবার
নকৰিবা। সি এটা সামান্য কংসৰ অনুচৰ, যাৰ জীৱনলীলা মই শেষ কৰিম। বাৰু ভাল হওক, ইহঁতৰ জীৱনলীলা শেষ হ'ল। এতিয়া ব'লা আমি পুনৰ নিতগী কৰি ঘৰলৈ উভতি যাওঁ। আপোনাক চৰণত সেৱা কৰি আহিছোঁ। আপুনি কিয় আমাক খাটুক বাণী প্ৰকাশ কৰিছে? আপোনাৰ কঠিন বাণীৰে আমাৰ মন মৰ্মাহত কৰিছে। হে প্ৰভু, সেই অবলা গোপীসকলক আৰু গৃহলৈ যাবলৈ নক'ব প্ৰভু। ব্ৰজংগনাথসকল, ৰাস দুষাৰ সৰু আৰম্ভ। ভাল পোৱাৰ মানেই যদি বেয়া পামনো কিয় মই মুৰলী বজাই? নাচা নাচা সখী খবৰ
লয় রাতি নাচা তুলি দিয়া বিৰিন্দাৰ বৌ নামি আহোঁ সৰগৰ পৰা প্ৰেম প্ৰীতি সুখ শান্তি মন্দা কিনি দিব
মই তেওঁৰ কান্ধত বগাবলৈ গ'লোঁ আৰু তেওঁ হঠাৎ নোহোৱা হ'ল। সখীসকল, কৃষ্ণৰ বিৰহত চাৰিওফালে অন্ধকাৰ দেখিছোঁ। ব'লা। তোমালোকে দুখ নকৰিবা, মই তোমালোকৰ মাজতেই আছিলোঁ, কিন্তু তোমালোকে আমাক বিচাৰিব বাবে জনা নাছিলা। তোমালোকৰ মোৰ প্ৰতিনো ভক্তি কিমান তাক মই পৰীক্ষা কৰিলোঁ। গোপীগণ, এতিয়া সেই অনুতাপ ত্যাগ কৰা। ইমানতে শেষ হ'ল আজি ৰাস। আৰু কাহিনীটো আমি জানো বাৰু, কিন্তু নিজে চকুৰে চোৱাটো এইটো বহুত বেলেগ। চকুৰে চোৱাটো বেলেগ। আজি চাই বহুত ভাল লাগিলে। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।